কৰিলোঁ কাইণ্ডলি আপুনি প্লিজ আপুনি ল'ব, বেয়া নাপাব। মই এটা হাউলিৰ এটা হিষ্ট্ৰী ক'ব বিচাৰিছোঁ যে কৰাৰ কম যেতিয়া ভাঙিবলৈ ধৰিছিলে আমিনগাঁওটো অভয়পুৰী ৰাজ্যিক ঘাইপথ যেতিয়া ভাঙি যায় অৱস্থাত মই তৎক্ষণাতে গ'লোঁ। তৎক্ষণাতে যাই মই এটা গামোচা পিন্ধি আছিলোঁ আৰু এটা গঞ্জি আছিলে মোৰ লগত। মই এজন দাড়ি থকা মানুহ, তথাপি গামোচা আৰু গঞ্জি লৈ যেতিয়া মই এটা গীত গাই দিলোঁ, গীতটো ভাইৰেল হোৱাৰ পিছত বহুত মানুহ মনত আঘাত পালে যে নিৰক্ষৰ কবি হাবিলুদ্দিনে এনেকুৱা কাপোৰ কিয় পিন্ধিলে। অৰিজিনেলি মই কাপোৰ পিন্ধাৰ সময়টো পোৱা নাছিলোঁ। মই চিন্তা কৰিলোঁ যে মই যদি এতিয়া কাপোৰ পিন্ধোঁ, মই যদি এতিয়া কাপোৰৰ ওচৰত যাই আৰু ইফালে যদি ৰাজ্যিক ঘাইপথ এটা ভাঙি যায়, বৃহত্তৰ এটা ক্ষতি হ'ব। সেইকাৰণে মই কাপোৰৰ চিন্তাটো নকৰিলোঁ। ডাইৰেক্ট যাই তাতে লাইভ চলাই ৰাইজক সতৰ্ক কৰি দিয়াৰ পিছত পুলিচ প্ৰশাসনৰ মানুহ আহিলে।